কবিতাৰ শিৰোনাম মই এটা নষ্ট ল'ৰা। কবি দাদুমণি বৰা। ভবা নাছিলোঁ কোনোদিন বন্ধুৰ হাতৰ চিগাৰেটৰ ধোঁৱাবোৰ এদিন হৈ পৰিব জীৱনৰ একান্ত লগৰী। মই এতিয়া মদ্যপান কৰোঁ সোঁৱৰণিৰ আলিবাটত, নিশা দুখবোৰ বমি কৰি দিওঁ। প্ৰেয়সী বুলি ক'লে দুজনীকৈ আছে, এজনী নিকটিন আৰু আনজনী এলকহল। ৰাতিতে সিহঁত দুজনীৰ সৈতে বিন্দাছ ফূৰ্তি কৰোঁ। সচৰাচৰ আপোনাৰ দৃষ্টিগোচৰ হ'লে আপুনিও তপৰাই ক'ব, তই এটা নষ্ট ল'ৰা। হয়, মই এটা নষ্ট ল'ৰা। নষ্ট সিদিনাৰ পৰাই হৈছিলোঁ যিদিনা অন্ধ প্ৰেমৰ চলনাত মোৰ আই যৌৱন কালতেই গৰ্ভধাৰণ কৰিছিল। মই ভূমিষ্ঠ হোৱাৰ লগে লগেই দলিয়াই দিছিল ডাষ্টবিনৰ বুকুত। নষ্ট সিদিনাই হৈছিলোঁ যিদিনা এফাল ৰুটিৰ কাৰণে দুই বন্ধুৰ মৃত্যুৰ সৈতে সংকৰ্ষ হৈছিল। সৰুৰ পৰাই দেখি আহিছোঁ এই নিৰ্লাজ ডাষ্টবিনটো। চাল্লা, কথা মুঠেই নকয় সি আৰু বৰ বেছি সহনি। সেয়ে চাগে মোৰ আজন্ম ঠিকনা এই ডাষ্টবিনটোৱেই হ'ল। যোৱা মাহৰ পৰা এখন হোটেলত কাম এটা কৰি আছিলোঁ। পইচা পাতিও ঠিক ঠাক চলি আছিল, কিন্তু চালা আগটপা মালিকটোৱেহে কথাৰ মাজে মাজে মোক জাৰজ বুলি ইতিকেট কৰে। কি জাৰজৰ জীয়াই থকাৰ অধিকাৰ নাই? আবে আমি সৰু মানুহ, ডাঙৰ সপোন। চাল্লা বাইকৰ নাম্বাৰ প্লেটৰ দৰে 4 আঙুল কপালখনত দুখবোৰ লাগি আছে নেকি? সেয়ে চাগে পিছ এৰি নিদিয়া হ'ল জাৰজ, পাগল এই চব শব্দৰ পাদাঘাত। মই ডাষ্টবিনৰ আজন্ম প্ৰেমিক আৰু আপোনাৰ দৃষ্টিত ঠিকেই মই জাৰজ, পাগল কিম্বা নষ্ট ল'ৰা। প্ৰেয়সী বুলি ক'লে দুজনীকৈয়ে আছে, এজনী নিকটিন আৰু আনজনী এলকহল। ৰাতিতে সিহঁত দুজনীৰ সৈতেই স্ফূৰ্তি কৰোঁ। আবৃত্তি জিন্তুমণি, সংগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহিত।